অৰুণোদয় আঁচনি আগতে 830 টকা আছিল, তাৰ পিছত 1000 হ'ল, এতিয়া 1250 হৈ আছে আৰু 2 এদিনৰ ভিতৰতে আমি অৰুণোদয় আঁচনিত মাহত 1400 টকাকৈ পোৱাৰ আমি ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত লৈছো যে আমাৰ যিখিনি ডেকা ল'ৰা আছে সেই ডেকা ল'ৰাই যাতে বেংকৰ পৰা লোন লোৱাৰ আগতেই, বেংকৰ পৰা লোন লোৱাৰ পিছতো ইণ্ডাষ্ট্ৰি হয়, কিন্তু বেংকৰ পৰা লোন লোৱাৰ আগতেই যাতে ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। যিবিলাক পৰিয়ালে বিনা পইচাত চাউল পোৱা নাই, সেই তেনে 40 লাখ ব্যক্তিক অহা আমি অক্টোবৰ মাহৰ ভিতৰত আমি ৰেচন কাৰ্ড দি দিম, যাতে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ হাতত ৰেচন কাৰ্ড থাকিব পাৰে। আৰু এতিয়া অকল ৰেচন কাৰ্ডে নহয়, যদি আমাৰ হাতত ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ড থকা ব্যক্তিয়ে হস্পিটালত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট কৰাৰো সুবিধা পাব। সেই সিদ্ধান্তও আমি গ্ৰহণ কৰিছো। আমাৰ অসমত প্ৰায় 3,37,000 মহিলা আত্মসহায়ক গ্ৰুপ আছে। এই মহিলা আত্মসহায়ক গ্ৰুপত প্ৰায় 40 লাখ মহিলা জড়িত হৈ আছে। এতিয়া আমি সিদ্ধান্ত লৈছো যে গ্ৰুপক আমি যি টকা পইচা দি আছিলো সেইটো চলি থাকিব, কিন্তু এই 40 লাখ মহিলাই নিজৰ ঘৰতে যাতে কিবা এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে আত্মসহায়ক গোটৰ লগত জড়িত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। ডিমা হাছাও জিলাৰ সম্পূৰ্ণ ৰাস্তা ঘাট নতুনকৈ নিৰ্মাণ কৰাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক উদাৰ আৰ্থিক সাহায্য দিছে। আজি আমাৰ ডিফুৰ দৰে টাউনত ফ্লাইঅভাৰ বনিছে। অক্টোবৰ নৱেম্বৰ মাহত আমাৰ ফ্লাইঅভাৰ কমপ্লিট হ'ব। আগতে আমি ভেলোৰত গৈছিলো কেঞ্চাৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে, দিল্লীত গৈছিলো কেঞ্চাৰৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে। এতিয়া আমি ইয়াতে ডিফুত কেঞ্চাৰ হস্পিটাল বনাই আছো আৰু এবছৰৰ ভিতৰত আমাৰ কাৰ্বি আংলঙৰ মানুহ কেঞ্চাৰৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে গুৱাহাটীতো যাব নালাগে, দিল্লীতো যাব নালাগে, ডিফুতে আমি কেঞ্চাৰৰ ট্ৰিটমেণ্ট আমি ল'ব পাৰিম।